Hello guys, welcome to back my YouTube channel Gyan Quiz. Grade 3 আৰু Grade 4 চাকৰি পাব বিচাৰে নেকি? এই ভিডিঅ'ত মই আপোনাক 90 দিনৰ সম্পূৰ্ণ ষ্টাডি প্লেন, সিলেবাস ব্ৰেকডাউন, ডেইলি ৰুটিন আৰু স্মাৰ্ট প্ৰিপাৰেচন ষ্ট্ৰেটেজি সহজ ভাষাত বুজাই দিছোঁ। এইটো ভিডিঅ'ত আপুনি জানিব এক্সাম পেটাৰ্ন কেনেকৈ বুজিব, ডেইলি 4 to 5 ঘণ্টাৰ ষ্টাডি ৰুটিন, কমন মিষ্টেক এৰাব কেনেকৈ, মুক টেষ্ট কেনেকৈ এনালাইজ কৰিব। যদি আপুনি চিৰিয়াছ কেণ্ডিডেট, এই প্লেন অনুসৰণ কৰক আৰু নিজৰ সফলতা নিশ্চিত কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এক্সামটো প্ৰথমে বুজি লওক। প্ৰথমতে এটা কথা, এক্সাম পেটাৰ্ণ নবুজাকৈ পঢ়া আৰম্ভ নকৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4 সাধাৰণতে আহে। জিকে, মেথছ, ৰিজন, আছামিজ বা ইংলিছ। মুঠতে 100 নম্বৰ ধৰি লওক। কাট অফ সাধাৰণতে 70 নম্বৰ ওচৰত থাকে। মানে কি, আপোনাৰ টাৰ্গেট 80 নম্বৰ ধৰা উচিত। পাছ হ'লেই হ'ব, এই মনোভাৱ ৰাখিলে নহ'ব। 90 দিন কেনেকৈ ভাগ কৰিব, এতিয়া মূল কথাটো কওঁ। প্ৰথম 1 মাহ। এই সময়ত বেছ মজবুত কৰক। দৈনিক 2 ঘণ্টা জিকে, 1 ঘণ্টা মেথছ বেছিক, 30 মিনিট ৰিজনিং, অলপ কাৰেণ্ট এফেয়াৰ্ছ। এই সময়ত কেৱল বুজিবলৈ চেষ্টা কৰক, বেছি টেনশ্যন ল'ব নালাগে। দ্বিতীয় মাহ। এই মাহটো বৰ গুৰুত্বপূৰ্ণ। প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন সমাধান কৰক, মুক টেষ্ট আৰম্ভ কৰক, ভুলবোৰ লিখি ৰাখক। এই সময়ত আপুনি নিজে বুজিব পাৰিব আপোনাৰ কমজোৰি ক'ত আছে। শেষৰ 1 মাহ, এইটো হৈছে ৰিভিজন মাহ। ডেইলি মুক টেষ্ট, ফৰ্মুলাৰ ৰিচিভ, জিকে কুইক ৰিভিজন, টাইম মেনেজমেণ্ট কৰাৰ প্ৰেক্টিছ। এই সময়ত নতুন কিবা নপঢ়িব, যি পঢ়িছে তাকেই পকাই লওক। সাধাৰণতে মানুহে কৰা ভুল। এতিয়া অলপ সঁচা কথা কওঁ। আজিৰ পৰা কালিলৈ মটিভেশ্যন থাকে, পিছত নাই। মোবাইল লৈ বেছি সময় নষ্ট কৰে, মুক টেষ্ট দিবলৈ ভয় পায়, ৰিভিজন নকৰে। মনত ৰাখিব, ভয় কৰিলে চাকৰি নাপাব, প্ৰেক্টিছ কৰিলেহে আত্মবিশ্বাস আহে। অলপ স্মাৰ্ট ষ্টাডি টিপছ। জিকেৰ বাবে অসমৰ ইতিহাস, ছেমি ৰিচেণ্ট নিউজ গুৰুত্ব দিয়ক। মেথছত পাৰ্চেণ্টেজ, প্ৰফিট লছ ৰেটিঅ' এইবোৰ বেছিকৈ আহে। ৰিজনিং, ডেইলি 15 পৰা 20টা কুৱেশ্যন সমাধান কৰক। আৰু এটা কথা, 12 ঘণ্টা পঢ়াৰ দৰকাৰ নাই, 4-5 ঘণ্টামান মন দি পঢ়িলেই যথেষ্ট। কনষ্টেঞ্চি, ই মূল কথা। দৰকাৰী চিক্ৰেট কথা, মুক টেষ্ট দিয়াৰ পিছত কেৱল নম্বৰ চাই নাথাকিব। চাওক কিয় ভুল কৰিলে, কোন বিষয়ত বেছি ভুল, সময়ত ক'ত বেছি গৈছে। এইটো কৰা মানুহে আগবাঢ়ে। শেষত বন্ধুসকল, গ্ৰেড 3 বা গ্ৰেড 4 চাকৰি পোৱা অসম্ভৱ নহয়, কিন্তু মন স্থিৰ ৰাখিব লাগিব। 90 দিন মন দি চেষ্টা কৰক, ফল নিশ্চিত পাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, এনে আৰু প্ৰিপাৰেশ্যন ভিডিঅ' বিচাৰিলে ছাবস্ক্ৰাইব কৰক, কমেণ্টত লিখক মই পাৰিম। ধন্যবাদ।